হেল্ল' গাইছ, এয়া মই আমৰ আচাৰ বনাব লৈছোঁ। আপোনালোকে বনালেনে আমৰ আচাৰ? এয়া কাটি ধুই মেলি নিমখ দি ৰাতিটো তিয়াই থৈছিলোঁ। পিছত এটা ৰ'দ দিলোঁ, দিয়াৰ পিছত লাগিলে এটা ৰ'দ দিছোঁ, অলপ অলপ পানীয়ে তেনেকৈ পিছত বৰষুণ অলপ তেলত গৰম কৰি ল'লোঁ। পিছত মছলাখিনি মিক্সাৰত মাৰি ল'লোঁ, পাঁচফোৰণ, জালুক, মেথি, ইয়াৰ পিছত কালি জিৰা চব মিক্স আৰু ইয়াৰ পিছত গৰম কৰি মছলাখিনি এতিয়া সানি দিম। এইফালে তেল নিমখ গৰম কৰি ল'লোঁ। আপোনালোকে কেনেকৈ বনাই গাইছ? মই ৰ'দত দিয়ে বনাইছোঁ, ৰ'দ নাছিল কাৰণে অলপ তেলত আমখিনি এনেকৈ ভাজি ল'লোঁ। তেতিয়া পানীখিনি শুকাই গ'ল আৰু মছলা সানি পেলাই 2-3 দিন এনেকৈ বইলতে মই ৰ'দত দিম। 2-3 দিন ৰ'দত দিয়াৰ পিছত বৈয়ামত সোমাই দিম আৰু লাষ্টত ভিনেগাৰ দিম। এনে ৰ'দত দিয়া সময়তে দিলে হ'ল। এয়া চাওক গাইছ, এদিন হ'ল আৰু এদিন দিম, দি পেলাই পিছত টেমাত সোমাই থ'ম। গাইছ এয়া চাওক, 2-3 দিন এনেকৈ বইলতে দিলোঁ ৰ'দত, এতিয়া এয়া টেমাত সোমাই থ'লোঁ। কেনেকুৱা হৈছে গাইছ? বহুত দিনলৈকে এনেকৈ থৈ খাব পাৰিব। আমাৰ আমৰ আচাৰ, জলফাই আচাৰ বহুত ভাল পায়। দালি ভাজি বনালে আচাৰ অলপ ওলাই ল'লোঁ, বাছ হৈ গ'ল। আৰু অলপ তেল দিব লাগিব, তেল বেছিকৈ দিলে বেয়া নহয়। গাইছ কেনেকুৱা লাগিলে জনাব।